প্ৰেজ দ্য লৰ্ড। যীশুৰ নামত মই আপোনালোকক মোৰ চেনেলত স্বাগতম জনাইছোঁ। আৰু আজি আমি কথা পাতিম আমাৰ দৈনন্দিন জীৱনত বহুখিনি আমি বহু বস্তু পাবলৈ চেষ্টা কৰোঁ। এনেকুৱা মানে ধৰক মোক ডাঙৰ ঘৰ লাগে, টকা পইচা লাগে, ধন সম্পত্তি লাগে, আৰু তেনেকে বহুতখিনি বস্তু আমি বিচাৰোঁ যি মানে আমাৰ মনটোৱে বিচাৰে, যাতে এই সংসাৰৰ মানুহবোৰে আমাক চাই ৱাহ কৰিব আৰু ভাল পাব। আৰু আমি এই পিছেই দৌৰি থাকোঁ। আমি পইচা কমাওঁ ডাঙৰ ঘৰ বনাবলৈ, ভাল ভাল বস্তু কিনিবলৈ, আৰু বিভিন্ন ধৰণৰ কৰ্মৰ কাৰণে আমি পইচা কমাওঁ আৰু সেইবোৰ কাম কৰোঁ আৰু ঘৰখনক সজাই তোলোঁ। আৰু তেনেকৈ মানে আমি এই সংসাৰৰ মানুহৰ লগত আমাৰ মনটো মিলাই সিহঁতে যেনেকৈ কৰে তেনেকৈ আমি বিশ্বাসী সকলেও কৰোঁ। কিন্তু আমাৰ বাক্যই বাইবেলত প্ৰভু যীশুৱে বাক্যত কি কৈছে? বাক্যত কৈছে সূৰ্যৰ তলত মানে পৃথিৱী, নহয় জানো? সূৰ্যৰ তলত কি আছে? পৃথিৱী আছে। পৃথিৱীত আমাক কি ধৰণে থাকিবলৈ কৈছে? পৃথিৱীত ঈশ্বৰে কৈছে, উপদেশ 3:12 লিখা আছে যে তুমি আনন্দিত থাকা আৰু ভলাই কৰি থাকা। তাৰমানে আনক ভলাই কৰিবলৈ কৈছে আৰু নিজেই আনন্দিত হৈ থাকিবলৈ কৈছে। ঈশ্বৰৰ এইটোৱে ইচ্ছা, কাৰণ সূৰ্যৰ তলত চব বেকাৰ আছে। কাৰণ আমি যিমানে যি কৰোঁ, পইচা পাতি কমাম, ডাঙৰ ঘৰ বনাম, ল'ৰা ছোৱালী হয়, মানে এটা পৰিয়াল থাকিম, কিন্তু শেষত কি হ'ব? এদিন এই সকলোখিনি বস্তু আমাক এৰি এই পৃথিৱীখনতে এৰিকে যাব লাগিব। এই দিন ৰাতি হৈয়ে থাকিব, কিন্তু আমি সকলোৱে এদিন মৰিম, আৰু মৰি এই পৃথিৱীতে এই শৰীৰটো এৰিকে আমাক যাব লাগিব। য'ৰ পৰা আমাক পঠিয়াইছে উপদেশ 12:7 লিখা আছে, ঈশ্বৰৰ আত্মা ঈশ্বৰৰ ওচৰলৈ ঘূৰি যাব। আমি এই শৰীৰটো ইয়াত এৰি দিম। আমাৰ কি হ'ল? আমি যদি ডাঙৰ পকা ঘৰো বনালোঁ, বহুত টকা পইচা জমাও কৰিলোঁ, বহুতখিনি এনজয় ফূৰ্তিও কৰিলোঁ, কিন্তু লাভ কি হ'ল? একোৱেই লাভ নহ'ল। আমিতো এই ঘৰখন বনালোঁ বোলে, ঘৰখন মই মৰিলোঁ, এতিয়া ঘৰখন মই লৈ যাম, তেনেকৈতো নহ'ব। মই পইচা পাতি কমাইছোঁ, সেই পইচা পাতি এতিয়া মৰিলোঁ, মই য'ত যাম তাতে লৈ যাম, তেনেকৈতো নহ'ব। ইয়াত এৰি থৈ যাব লাগিব। তো আমি ইয়াৰ পৰা কি লৈ যাম? আমি ইয়াৰ পৰা এটাই লৈ যাম, সেইটো আমাৰ নিজৰ কৰ্ম। তাতে ভাল কৰ্ম হ'লে ভাল জেগাত যাম, মানে সৰগত যাম, আৰু যদি বেয়া কৰ্ম হয় তেনেহ'লে আমি নৰকত যাম। বেয়া কৰ্ম কিনো? বেয়া কৰ্ম এইটোৱে যে আমি বেয়া যদি কৰিছোঁ আৰু আমি পশ্চাতাপ নকৰোঁ, আৰু ঈশ্বৰৰ আগত আহিকে আমি যদি ঈশ্বৰক নকওঁ যে মই ভুল কৰিলোঁ, মোক ক্ষমা কৰা প্ৰভু, এনেকুৱা যদি নকওঁ, তেনেহ'লে আমাৰ এই বেয়া কৰ্ম আমাৰ লগত থাকি যাব, আৰু এইটো আমি লৈকে ক'ত যাম? নৰকত। আমাৰ ন্যায় হ'ব, কাৰণ মানুহৰ এবাৰে মৰণ আৰু ন্যায় হোৱাৰ নিশ্চিত। এবাৰ আমি মৰিম আৰু দুইবাৰ পুনৰাই আমি জন্ম নাপাওঁ, কেতিয়াও জন্ম নাপাওঁ। আমাৰ যি আত্মা আমাৰ শৰীৰত ঈশ্বৰে দিছে, সেই আত্মা আকৌ পুনৰাই ঈশ্বৰৰ ওচৰত যাব আৰু তাতে ন্যায় হ'ব। তো গতিকে সেইকাৰণে ঈশ্বৰে কৈছে যে এই পৃথিৱীত তুমি আনন্দিত থাকা আৰু ভালাই কাম কৰা, মানে ভাল কাম কৰিব কৈছে। ভাল কাম কি? যে ভাল কাম মানে ধৰ কাৰোবাক সহায় কৰা, কাৰোবাক টকা পইচাত সহায় কৰা, শাৰীৰিক ৰূপত সহায় কৰা, তেনেকৈ ভাল কাম কৰা। আৰু এইটোৱে যে সহায় কৰা, আজি মই কাৰোবাক সহায় কৰিছোঁ, সেই মানুহজনে মোক ঠগিছে বা মোৰ পৰা কিবা লৈছে, মই গম পালোঁ আৰু কালিৰ পৰা নকৰোঁ, তেনে নহয়। প্ৰভু যীশুৱে আমাক কৈছে যে যিজনে বেয়া কৰে তাৰ লগত তাক তুমি ভাল কৰা, তাক সহায় কৰা। যিজনে
যিজনে বেয়া কৰিছে তাক বেয়া কৰিকে উত্তৰ দিব নালাগে, তাক ভাল কৰিকে উত্তৰ দিব লাগে। তেতিয়া আমি জিকিম। কাৰণ বেয়া যদি কৰিছে আমিও যদি বেয়া কৰি দিম তেতিয়াহ'লেতো তাত শূন্য থাকিব, যেনেকৈ 1ৰ এগল থাকিলে শূন্য। যদি ভাল কৰিছে ময়ো তাৰ লগত ভাল কৰিছোঁ, সমানে সমানে ভাল কৰিছোঁ, তেতিয়া হ'ব কি সেইটোৱেতো মাইনাছ হ'ব ন, দুইটাই সমান হৈ যাব। তেনে নহয়, আমাৰ কামটো সেই আনজনৰ কামতকৈ আমাৰ কামটো ডাঙৰ হ'ব লাগে। তাৰমানে ডাঙৰ কেনেকৈ হ'ব, যেতিয়া আমি তল হয় তাৰ সেই মানুহজনৰ তল হয় আমি যদি কৰিম, কেতিয়াবা কোনোবাই যদি আমাক 2 টকা সহায় কৰিলে আমি কি কৰিম, তাক 4 টকা সহায় কৰিম। তাত মানে 2 টকা আমি ক'ত পাম, ঈশ্বৰৰ ওচৰত পাম। সেই কৰ্মটো যিটো আমি ভাল কৰ্ম কৰিম, কাৰোবাক যদি সহায় কৰিছোঁ, কাৰোবাক যদি কিবা এটাত মানে সহায় কৰিছোঁ, ধৰক ঘৰৰ পৰিয়ালে হওক নয়বা কালিচিয়াৰ পৰিয়াল হওক, তেনে মানুহক যদি আমি সহায় কৰিছোঁ, এজন দুখীয়া মানুহক যদি আমি সহায় কৰিছোঁ তেতিয়া সেই সকলোখিনি আমি ক'ত পাম, সেই সকলোখিনি টকা আমি সৰগত পাম। আমি কাৰোবাক যদি 10,000 দিছোঁ, সেই 10,000 আমাৰ হেৰাই নাযাব, সেই 10,000 আমি ঈশ্বৰৰ ওচৰত পাম। সেই 10,000টো কি হয়, ঈশ্বৰৰ বৰাই হ'ব, ঈশ্বৰৰ মহিমা হ'ব, আৰু ঈশ্বৰে আমাক সেই ৰাজ্যত লৈ যাব। আৰু যেতিয়া আমি আনক ভালাই কৰিম, তেতিয়া আমাৰ বেয়া আমাৰ পৰা নহ'ব নহয়। বেয়া নহ'লে আমি ক'ত মানে বেয়া ৰাস্তাত যাম, আৰু যিটো বেয়া কৰ্ম কৰা যিটো ঠাই বনাইছে নৰক, তালৈতো আমি নাযাওঁ, কেতিয়াও নাযাওঁ। আৰু আমি যদি বেয়া কৰিম তেতিয়াতো নিশ্চয় যাব লাগিব। কাৰণ উদ্ধাৰ পোৱাৰ পিছতো যদি আমি বেয়া কৰি থাকোঁ আৰু পশ্চাতাপ নকৰোঁ, তাৰ পৰা ঘূৰি নাহোঁ, তেতিয়া সেই যিবোৰ উদ্ধাৰ নোপোৱা মানুহৰ দৰে আমাৰো আত্মা সেই তাতেই জ্বলিব। গতিকে যিকোনো ভুল হয় তেতিয়া ভুলৰ কাৰণে ঈশ্বৰৰ আগত আহিকে ক্ষমা বিচাৰিব লাগে। আৰু যদি ভালেই গৈ আছে তেনেহ'লেতো ভালেই কথা। আমি সকলোবোৰ বেয়া কৰ্ম ততালিকে এৰিব নোৱাৰোঁ। গতিকে অলপ অলপ কৰি ঈশ্বৰৰ আশীৰ্বাদ বিচাৰি যে মই এইটো এৰিব পৰা নাই, মই সেইটো এৰিব পৰা নাই, প্ৰভু মোক ইয়াৰ পৰা আৰোগ্য লাগে, মুক্তি লাগে, প্ৰভু নিশ্চয় আমাক তাৰ পৰা বচাই আনিব। তেনেকৈ চলিব লাগিব। কাৰণ প্ৰভু যীশুৱে যি বাক্যত কৈছে, সেই প্ৰভু যীশুৱে কয়, যদি তুমি মোক প্ৰেম কৰা তেনেহ'লে মোৰ আজ্ঞা পালন কৰা। আৰু এইবোৰ বাক্যই যীশুৰ আজ্ঞা হয়। আমি যদি বাক্য পালন কৰি যাওঁ আখৰে আখৰে, তেতিয়া নিশ্চয় প্ৰভু যীশুৱে আমাৰ যে ঘৰ বনাইছে সৰগত, সেই ঘৰত আমি নিশ্চয় সোমাব পাৰিম। মোৰ এই সৰু ভিডিঅ'টোত আপোনালোকক ক'ব বিচাৰিছোঁ যে নিজেই আনন্দিত থাকক আৰু আনক সহায় কৰক, ভালাই কাম কৰক, ভাল কৰক, যিকোনো কামত সহায় কৰক। যিমানখিনি আপুনি পাৰিব, নোৱাৰাটোনো কোনে কৰিব পাৰিব, যোনটো আমি পাৰিম সেইটোৱে আমাক কৰিব লাগিব। গতিকে মই ভিডিঅ'টো ইমানতেই সামৰিছোঁ। ধন্যবাদ। জয় মচি।